মই নাজিৰুল তোমালোকৰ প্ৰিপাৰেটৰী এণ্ড হাফ ইয়াৰলি প্ৰিটেষ্ট এণ্ড হাফ ইয়াৰলি যিখিনি এছামিছৰ যিখিনি কুৱেশ্যন আছে প্ৰিপাৰেটৰী এণ্ড হাফ ইয়াৰলি সকলোবোৰ কুৱেশ্যন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি আছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো দবাই দিবা যাতে আমাৰ নতুন নতুন ভিডিঅ' আপলোড সকলোৰে আগত চাব পাৰা। তো ব'লা আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ পৰা এইখিনি লিখি ল'বা। তাৰমানে এইখিনি আহিছে হাফ ইয়াৰলি এণ্ড প্ৰিপাৰেটৰী এক্সামিনেশ্যন মিলাই পিনে ইয়াত চাব পাৰি আছা মিলাই পিনে। আৰু যদি ইয়াতকৈ ভাল PDF অনলি কুৱেশ্যন এণ্ড এনচাৰ পাব খোজা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এবাউট পেজলৈ গৈ সেইসমূহ PDF তোমালোকে নিজৰ মোবাইলত ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰি প্ৰিণ্টাৰ মেচিনৰ পৰা বাহিৰ কৰি ল'ব পাৰিবা। ছাত্ৰ জীৱনৰ সমাজ সেৱাৰ পৰা এইটো কুৱেশ্যন আহিছিল আৰু তোমালোকৰ এইটো কুৱেশ্যন আহিছিল নতুনকৈ ইয়াৰ পৰা লিখি ল'বা। আৰু গ্ৰামাৰখিনি মই এক্সট্ৰাকৈ দি দিছোঁ টেক্সট বুকৰ পৰা তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ পৰা এইখিনি ব্যাকৰণ লিখি ল'বা মই অতিৰিক্ত দি দিছোঁ। তাৰ পাছত আছে ভাৰতীয় সংস্কৃতিৰ পৰা হাফ ইয়াৰলি এণ্ড প্ৰিটেষ্ট মিলাই পিনে এইখিনি কুৱেশ্যন এনচাৰ আহিছিল ইয়াৰ পৰা লিখি ল'বা ভালদৰে ভিডিঅ'টো ষ্টপ কৰি। কিন্তু এইটো কুৱেশ্যন অহা নাই কিন্তু মই এক্সট্ৰাকৈ দি দিছোঁ ফাইনেলত কমনৰ কাৰণে। তাৰে পাছত ভাৰতীয় সংস্কৃতিৰ পৰা এইখিনি ব্যাকৰণ আহিছিল। পিছত বৰগীতৰ পৰা এইখিনি অতি চমু প্ৰশ্ন উত্তৰ দি দিছোঁ ইয়াৰ পৰা লিখি ল'বা। এইখিনি বৰগীতৰ এক্সট্ৰা কুৱেশ্যনো মই এইটো ভিডিঅ'ত দি দিছোঁ তোমালোকে চাব পাৰি আছা। এইখিনি এক্সট্ৰা তাৰমানে মই নিজে লিখি দিছোঁ বাহিৰা বিশেষকৈ বৰগীতৰ 4টা লক্ষণ ফাইনেলত একেবাৰে কমন তাৰমানে আহিবই 4 মাৰ্ক একেবাৰে লিখি ল'ব পাৰিবা। 3টা নহ'লে 4টাৰ তলত নাহে। জিকিৰৰ এইখিনি আহিছিল। জিকিৰৰ আৰু এটা আছে এইখিনি। তাৰে পাছত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ এইখিনি। ফাইনেলি ছাত্ৰ ছাত্ৰীসকল আৰু যদি তোমালোকে কুৱেশ্যন এনচাৰ চলুশ্যন পাব খোজা তেনেহ'লে আমাৰ এই চেনেলত যোৱা আৰু আমাৰ এই চেনেলত গৈ পিনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত বেল আইকনটো দবাই দি পিনে আৰু তোমালোকৰ যিবোৰ এনচাৰ লাগে সেই গোটেইবোৰ এনচাৰ আমাৰ এইটো ভিডিঅ'ৰ পৰা পাব পাৰা এই চেনেলৰ পৰা পাব পাৰা। আৰু যদি বেলেগ নলেজ এণ্ড ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ পাব খোজা তেনেহ'লে আমাৰ চেনেলৰ লগতে বহুত চেনেলৰ লিংক দি আছে আৰু সেই চেনেলত গৈ সেইসমূহ ভিডিঅ' চাব পাৰা। ধন্যবাদ।